তইনো কি এইবোৰ অদৰকাৰী কথাবোৰত ধৰি থাক আৰু দাদাই নবৌক বিয়া পাতি আনিছে যেতিয়া নবৌলে কিবা এটা আনিবই লাগিব আৰু নবৌৰ অভাৱ অভিযোগবোৰ দাদাই পূৰণ নকৰিলে কোনে কৰিব কি কথা ক'বলৈ আহিছা সেই বুলি মোক পাহৰি যাব নেকি 10জনী ভনীয়েক নহয় এজনীহে তই কি হ'ব বুজি নাপা হা তোক এঘৰলৈ বিয়া দি দিলে তোকোতো তেনেকে তোৰ মানুহজনে তোৰ অভাৱখিনি পূৰণ কৰিব কিবা প্ৰয়োজন হ'লে তেওঁৱেই তো আনি দিব লাগিব তুমি বেছি বোৱাৰীৰ ফালে পেট পকাই থাকিবা হেই তই কোনো বুজো দেখা নাই নবৌয়ে তোৰ কাপোৰ কানি ধুই দিয়ে আকৌ তই ইমান বেয়াকে ক'লেও তোৰ লগতে লেনি পেনি কৰি থাকে ইমানখিনি তোৰ লগতে হেৰি কৰি থাকে এজনী ডাঙৰ বায়েকে ভনীয়েকক মৰম কৰা দি তোক কৰে তাইও তোক মৰম আকৌ লগতে লৈ ফুৰে তোক তই সেইজনী নবৌৰ বিষয়ে বেয়াকৈ ভাব দাদা সলনি কৰি পেলাইছে পাবা এদিন এসেকা পাবা গম পাবা চা দাদা ঠিকে থাকিলে নবৌৰে দাদা সলনি কৰিব নোৱাৰে নিজে ঠিকে থাকিলে আনে বেয়া কৰিব নোৱাৰে সেই মানুহবোৰে কয় বিয়া পতাৰ পিছত ঘৈণীয়েকে ল'ৰাটো সলনি কৰি পেলালে বুলি এইটো ল'ৰাটোৰ মানসিকতাৰ ওপৰত ভিত্তি কৰিহে হয় তোমাক একো কথাই ক'ব নোৱাৰি বুজালে বুজিবি মাজনী আমাৰ অফিসতে চাকৰি কৰা ল'ৰাজনে আজি আমাৰ ভণ্টিৰ কথা সুধিছিলে তাইক তালৈ বিয়া দিম নেকি সুধিছিলে ল'ৰাটো বাৰু বিশেষ ডাঙৰ ল'ৰাও নহয় এনে তাৰ স্বভাৱ চৰিত্ৰও ভাল এক দিব পাৰিলে ভাল হ'ব ল'ৰাটোলে হেৰি মাৰ লগত মই কথাটো আলোচনা কৰিছিলো বাৰু তুমি নাছিলা যে এতিয়া সেইকাৰণে তোমাক কৈছো ল'ৰাজন ভাল যদি দিব লাগিব দিয়া সোনকালে তাইকো সুধি ল'ব লাগিব ল'ৰাজন যদি সকলো ফালৰ পৰা ভাল তেন্তে ভণ্টিও সুখত থাকিব পাৰিব সেইটো নহয় ভণ্টি কিনো তই আৰু এই কথাবোৰ গাৱ দেউতাকলেও মই ফোন কৰি কথাখিনি ক'লো দেউতাকে কৈছে ল'ৰাটো ভাল হ'লে বিয়া দিব লাগিব এতিয়া তুমি কাম এটা কৰিবাচোন তাই সুধিবাচোন তাই কোনোবা বয়ফ্ৰেণ্ড আছে নেকি মানে তাই কাৰোবাক কথা দি থৈছে নেকি তোমাক মোৰ কথা এটা সুধিব আছে কি কথা সোধা তুমি কাৰোবাক ভাল পোৱা নেকি মানে তুমি কাৰোবাক কথা দি থৈছা নেকি কিয় লাগে তোমাক তোমাৰ মানে বেছি উৎপাত হৈছে তোমাৰ মানে মোক এইখন ঘৰৰ পৰা কেতিয়া খেদো লাগি আছে ন সিদিনাও মই তোমালোকক স্পষ্টকৈ কৈছো আৰু আজিও কওঁ মই পাপাৰ উপাৰ্জনেৰেহে খাই আছো দাদাৰ উপাৰ্জনেৰে মই খাই থকা নাই মোক বিয়া দিবলৈ তোমালোকৰ ইমান লৰালৰি কৰিবলৈ কোনো প্ৰয়োজন নাই কি অশান্তি পাইছা মোৰ পৰা তোমালোকে কিবা অশান্তি পাইছা তোমালোক ওলাই যোৱা ঘৰৰ পৰা মই নাযাওঁ এতিয়া বিয়া হৈ তুমি বুজাচোন কথাটো কি বুজিব লাগে আৰু তুমি মোক যে কৈছা মই কাৰোবাক ভাল পাই আছো নেকি মোৰ কিবা এটা বদনাম উলিয়াবলৈ বিচাৰিছা মানে তুমি মোৰ কিবা এটা বদনাম উলিয়াই মোক ঘৰৰ মানুহৰ পৰা বেয়া কৰিব বিচাৰিছা তুমি ভণ্টি মই কিয় তেনেকে ভাবিম বাৰু আটা মোৰ গুৰিৰ পৰা অদৰকাৰী কথাবোৰ সুধি থাকিবা মোক কোৱা কি কৰিছা পল নাজানো আৰু বৌহঁতৰ কি হৈছে মোক অকল ঘৰৰ পৰা খেদা ঠাণ্ডাতে আছে মই তোমাক এৰি বেলেগলৈ বিয়া হ'ব নোৱাৰো মোক খাটাং কথা মই তোমাক এৰিব নোৱাৰো শুনা বৌহঁত ভিতৰত আছে বাৰু একো প্ৰব্লেম নাই কোৱা শুনা হেৰি নহয় মই পাপাই যদি কেনেবাকে বিয়াখনত সন্মতি দিয়ে মই কিন্তু বিয়া হৈ যাব লাগিব আৰু এটা কথা মই তোমাক এৰি বিয়া হ'ব নোৱাৰো সেইটো মোৰ স্পষ্ট কথা তুমি কিবা এটা কৰিব লাগিব কিন্তু তুমি বৌজনীয়েহে লৰালৰি কৰিছে কিবা বেয়া পাইছে যেতিয়া মই থকাৰ বাবে দিম নহয় সেইকা মই পাপাৰ আগত লগাই দিম নহয় তাইৰ কথা পৰা কি অশান্তি হ'ব লাগে বাৰু মই নিজৰ ঘৰতহে আছো মোৰ নিজৰ পাপাৰ ঘৰতহে আছো তাইহে আহি আছে সি লোকৰ ঘৰত সমাধান কৰিব বৌয়ে মোক কেতিয়া ঘৰৰ পৰা খেদো ভাবি আছে আকৌ তোমাৰ মোৰ কথা বৌক ক'লে বৌয়ে আমাৰ সমস্যা সমাধান কৰিব কি যে ফাল্টু কথা ভাবা তুমি বৌ ওচৰত বৰ ধুনীয়া নীল কালাৰ এটা আছে কালাৰটো কালি দেখি মোৰ পচন্দ হ'ল যাওঁচোন দাদা থাকোঁতে খুজি পেলাই লৈ আহোঁ দাদা থাকোঁতেনো ক'ত নিদিয়াকৈ থাকিব পাৰিব
এনেও দিয়ে বাৰু বৌয়ে কিবা এটা খুজিলে মই হ'লেও দাদা থাকিলে বেছি ভাল তুমি হ'ব। কালি যে মোক কৈছিলে তোমাক মোক কিবা কথা এটা ক'ব আছে, কি কথা কোৱাচোন? কথাটো শুনি তুমি মোক খং নকৰিবা আকৌ। মই তোমাক কথা এটা ক'ম, তুমি কথাটো অলপ ভাবি চাবা, কিন্তু কথাটো শুনি খং নকৰিবা। আমাৰ ভণ্টিয়ে ল'ৰা এটাক ভাল পায়। এজনী মোৰ কথা সঁচাকে তাক লগাই মানে কেনেকে গম পালে মই ল'ৰা এটা ভাল পাওঁ বুলি? মই পলক ভাল পাওঁ বুলি এজনী গম পালে নেকি? কৰ ল'ৰা ভাল পাই তাই? ৰ'বাচোন, তুমি বেছি খং নকৰিবা। ল'ৰাটো মানে ক'ৰ মই সেইখিনি নাজানো, কিন্তু তাই ল'ৰা এটা ভাল পোৱাটো সঁচা। কথা লগাইছে চোৱা এজনীয়ে। বাপেকে আজি মই চব শুনিম, সিহঁতেতো মই আহিছো বুলি গম নাপায়। তুমি কেনেকে গম পালা? তোমাক কৈছিলে নেকি তাই? তাই কোৱা নাই মোক, তাই ফোনত কথা পাতি থকা মই শুনিছিলোগৈ। তাই গম নাপায় মই গম পালো বুলি, মানে মই তাইৰ ফোনত কথা পতা শুনিলো বুলি। মই তোমাৰ কথাটো এইটো কাৰণেই ক'ব বিচাৰিছো যে তুমি তাইক বেলেগলৈ বিয়া দিয়াৰ কথা ভবাৰ আগত তাইক এবাৰ সুধি ল'বা। তাই কাৰোবাক ভাল পাই আছে যদি বেলেগলৈ আমি জোৰ কৰি বিয়া দি দিলে তাই সুখী হ'ব নোৱাৰিব। মোৰ কথা দেখোন ভালকৈহে কৈছে, মানে দেখি আছে নেকি আকৌ মই আছো বুলি? কেনেকে দেখিব? নেদেখেতো। মানে তুমি কি ক'ব বিচাৰিছা? তাই ভাল পাই থকা ল'ৰাটোলৈকে আমি তাইক বিয়া দি দিব লাগে? মই সেইটো ক'ব বিচৰা নাই। যদি ল'ৰাটো ভাল হয় তেন্তে তাই ভাল পাই থকা ল'ৰাটোলৈকে বিয়া দিবা, কাৰণ তাইও সুখী হ'ব তেতিয়া। আৰু যদি বেলেগ ভাল ল'ৰাও আহে, যদি তাই ল'ৰাটোৰ লগত সুখী হ'ব নোৱাৰে তেতিয়া? মানে আমাৰ অফিচৰ ল'ৰাটো কি মই হাতৰ পৰা এৰি দিব লাগে? ল'ৰাটো বহুত ভাল হয় কিন্তু। কিজানি আমাৰ ভণ্টিয়ে ভাল পাই থকা ল'ৰাটোও ভালেই হয়। কেনেকে জানিবা ভাল নে বেয়া? কি বা ল'ৰা ভাল পাইছে তাই? তেনেকে কি কৈছানো? তাইৰ সুখটোতো আমি বিচাৰো ন। তুমি নিবিচাৰা জানো? তোমাৰ এজনীয়ে ভণ্টিচোন। তোমাৰ এজনী ভণ্টিৰ সুখত থকাটো তুমি নিবিচাৰা জানো? নিবিচাৰো, বিচাৰো। সেইবাবেতো সেইটো ল'ৰাৰ কথা কৈছো। অফিচৰ মানে আমাৰ অফিচৰ ল'ৰাটো ভাল। এইটো ল'ৰালে তাই বিয়া হ'লে তাই সুখত থাকিব পাৰিব। ময়ো বুজিছো সেইটো ল'ৰা ভাল বুলি, সেইটো ল'ৰালে বিয়া হ'লে তাই সুখত থাকিব পাৰিব বুলি ময়ো বুজিছো। কিন্তু যদি তাই যিজন ল'ৰাক ভাল পাই আছে সেই ল'ৰাজনক এৰি বেলেগৰ লগত সুখী হ'ব নোৱাৰো বুলি ভাবিছে, তেন্তেতো আমি ভবাটো ভুল হ'ব ন। আমি সেইটো ল'ৰাৰ লগত তাইক বিয়া দিয়াৰ কথা ভবাটোতো ভুল হ'ব। আৰু জোৰকৈ তালৈ বিয়া দিবলৈ ল'লে কিজানি তাই কিবা এটা অঘটন ঘটায়। শুনা, মোৰ ভণ্টি নাছিল, মোৰ বাহে আছিল। ভণ্টিৰ মৰম মই বুজি পোৱা নাছিলো। তোমালৈ বিয়া হোৱাৰ পিছত মই ভণ্টিৰ মৰম বুজি পাইছো। তাই মোক বেয়াকে ক'লেও মই তাইৰ লগত লাগি নাথাকো এই কাৰণে যে ভনীয়েকে কেতিয়াবা বায়েকক বেয়াকৈ কয়েই। সেইবোৰ বায়েকহঁতে সহ্য কৰিবই লাগিব। বায়েক ভনীয়েকৰ মাজত কেতিয়াবা কিবা কিবি লাগে, সেয়া জানো লাগি থাকিব লাগে? ইয়াৰ যেনিবা কথাটো অলপ সুকীয়া। মই তাইৰ নবৌয়েক হওঁ আৰু তাই মোৰ ননদ হয়, কিন্তু তাই মোৰ ননদ যদিও মই তাইক নিজৰ ভণ্টিৰ দৰেই ভাবো। তাই কিবা এটা দুখ হোৱাটো মই নিবিচাৰো। মোৰ এটাই কথা, তুমি তাইক খোলা খুলিকৈ সকলো কথা সুধিলে তাই হয়তো তোমাক ক'ব, মোক নক'ব পাৰে, মাকো নক'ব পাৰে মালৈ লাজ কৰি, কিন্তু তোমাক সকলো কথা কিজানি তাই ক'ব পাৰে। তুমি তাইক এবাৰ সুধি ল'বা। তাই সুখত থকাটো বিচাৰো মই। ময়ো বিচাৰো তাই সুখত থকাটো, কিন্তু কোনো কিন্তু নাই। মই এটা কথাই ভাবো, তাইক এবাৰ সুধি লোৱাটো ভাল হ'ব যে তাই সেই ভাল পাই থকা ল'ৰাজনৰ লগতে বিয়া হ'বনে, নে আমি চাই দিয়া ল'ৰাৰ লগতো তাই বিয়া হ'বলৈ মন কৰিব। যদি ভাল পাই থকা ল'ৰাটো ভাল হয় তেন্তে তালৈকে বিয়া দিব লাগিব। তাত আমাৰ আপত্তি থাকিব নালাগে, নে কি কোৱা? তুমি কথাবোৰ বাৰু ঠিকেই কৈছা। মই মা আৰু পাপাৰ লগত কথাবোৰ আলোচনা কৰিব লাগিব। ঠিক আছে, হ'ব দিয়া এতিয়া। নবৌৱেতো মোক দেখি থকা নাই। নবৌৱে মোক কথা ইমান ভালকৈ কয় নে? আচৰিত। নবৌৱে মোৰ ভাল চিন্তাহে কৰে, মানে বেয়া চিন্তা নকৰে। মা, আচৰিত। কালি সেইবোৰ মই কি শুনিলো বাৰু? বৌয়ে বাৰু সঁচাকে মোৰ ভালটো চিন্তা কৰে নেকি? বৌয়ে মোক বেয়া নাপায় নেকি বাৰু? বৌয়ে মোক বেয়া নাপায়। মই বৌক ইমান বেয়াকে কওঁ, তথাপিতো বৌয়েতো মোক বেয়াকে এদিনো কোৱা নাই। মইহে নে বেছি কৰি দিওঁ? হয়তো বৌয়ে মোক বেয়া নাপায় দেই। বৌক মই চৰি ক'বই লাগিব।
মই আঁতৰত